আমি বৰ্তমান শিৱসাগৰ শিৱদৌললৈ আহিছোঁ। আপোনালোকক দেখাই ধুনীয়া পৰিৱেশ আপোনালোকে চাই যাব। মহাশিৱৰাত্ৰি উপলক্ষে যিহেতু এইফালে গাড়ীবিলাক যাবলৈ দিয়া নাই, গতিকে আমি এতিয়া খোজকাঢ়িয়ে যাব লাগিব আৰু আপোনালোকক দেখুৱাই গৈ আছোঁ। বহুত দূৰ যাব লাগিব খোজকাঢ়ি। এয়া চব দোকানবিলাক বহিছে আহি পাওঁতে এয়া আমি এতিয়া প্ৰথমতে ভিতৰলৈ যাওঁ, সেৱা কৰি পেলাই পিছতহে আমি এইবিলাক দোকান পোহাৰবিলাক কৰিম, মেলা চাম পাছতীয়াকৈ। গতিকে আপোনালোকক দেখুৱাই যাম, আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব বুলি আশা কৰিছোঁ। আমি বৰ্তমান খোজকাঢ়ি গৈ আছোঁ। এইফালে আপোনালোকক দেখুৱাই আছোঁ। এতিয়া বজাৰ হৈ আছে। লৈ আহি থাক। কাপোৰ আপোনালোকৰ বেক কেমেৰা কৰি পিনে দেখাই আছোঁ। ফ্ৰণ্ট কেমেৰা ঘূৰি আহি পিনে চাম আৰু এতিয়া আগতে দৰ্শনটো মেইন। এতিয়া চব কাপোৰেই। আহি পাই আছোঁ শিৱ মন্দিৰ। আপোনালোকক এতিয়া দেখুৱাম, চাই যাওক। এইয়া শিৱদৌল আহি পালোহি। আমি চাকি জ্বলাই মেলি আজৰি। এতিয়া লাহেকৈ যাম আৰু মেলা। আপোনালোকক দেখাই দিছোঁ অলপ পৰিৱেশটো। এয়া আমি ভিতৰলৈ আহিলোঁ। এইফালে চব এইটো এটা মন্দিৰ। শিৱদৌলৰ কাষতে এইটো এটা মন্দিৰ আছে। তাৰপিছতে এইফালে বিদ্যুৎ বিভাগ আৰু এইটো হৈছে শিৱ মন্দিৰ। এইটো শিৱদৌল হয়। এয়া এতিয়া আমি ওলাই যাম বাহিৰৰ ভাগ, আপোনালোকক দেখুৱাম, চাই যাম। পাহাৰৰ চলো এয়া চব শিৱৰ এয়া মূৰ্তি এটা বনোৱা হৈছে এবাৰ।
এয়া শিৱদৌলৰ কাষতে এতিয়া এটা চেলফি পইণ্ট বনোৱা হৈছে এইবাৰ। এয়া শিৱৰ প্ৰতিমূৰ্তিৰ সৈতে এইটো চেলফি পইণ্ট। সকলোৱে গৈ তাত ফটো মাৰিছে। এয়া চাওক মানুহৰ ভিৰ, লাহে লাহে ভিৰ বাঢ়িবই থাকিব। এতিয়া আপোনালোকে চাওক, এয়া শৰাই দিবৰ কাৰণে মানুহে কেনেদৰে লাইন পাতিছে। চাওক কিমান দীঘল লাইন। এয়া কিমান সময়ৰ মূৰত শৰাই দিব পাব ঠিক নাই, তাকো এই ৰ'দত। গতিকে আমি চাকি ধূপেই জ্বলাই আহিলোঁ, শৰাই নিদিলোঁ আজি। এয়া আৰু আপোনালোকক বাকী দেখা যাম। এইফালে চাওক, বাহিৰৰ ফালে এইফালে মহিলাসকলৰ লাইন, ইফালে পুৰুষৰ লাইন আৰু এইফালে মহিলাসকলৰ লাইন। এই দীঘল লাইন। এয়া সকলো শৰাই দিবৰ কাৰণে অপেক্ষা কৰি আছে, কাৰ কেতিয়া পাল পৰিব ঠিক নাই। আৰু এইফালে চাওক, পেইণ্টিং কৰি আছে বাইদেউ এগৰাকী। অলপ আপোনালোকক দেখুৱাই দিলোঁ। এইটো হৈছে বিষ্ণুদৌল। বিষ্ণুদৌল হয় এইটো। এই শিৱ মন্দিৰৰ সোঁ চাইডে আমি আহিছোঁ এতিয়া বিষ্ণুদৌল। মন্দিৰৰ পৰা ওলাই এতিয়া আমি আহিলোঁ মেলা চাবলৈ। আপোনালোকক এতিয়া মেলা দেখুৱাই যাম, কি কি ওলাইছে চাই যাওক। কিমান দূৰ পাৰোঁ দেখুৱাম। এয়া চাওক কি সুন্দৰ সুন্দৰ বস্তু ওলাইছে। জাক জমকতে ভৰা মেলা। কিবা কিবি লৈ লওঁ আৰু আপোনালোকক দেখুৱাই যাম। গতিকে ভিডিঅ'টো চাই থাকক, ভাল লাগিব আপোনালোকৰ। শিৱদৌলৰ কাষতে আছে শিৱসাগৰ পুখুৰী। এয়া চাওক কিমান বিশাল এই পুখুৰীটো, আৰু বুৰঞ্জীত লিখাই আছে আমাৰ এই পুখুৰীটোৰ কথা। আপোনালোকে চাব, আৰু যিসকলে বুৰঞ্জী পঢ়িছে নিশ্চয় জানেই। বিখ্যাত এই পুখুৰীটো, শিৱসাগৰ চহৰখনৰ সৈতে এই পুখুৰীটো খুবেই বিখ্যাত। গতিকে আপোনালোকক দেখাই দিছোঁ। চাওক কি বিশাল এই পুখুৰীটো, আৰু চালে মনটো খুবেই ভাল লাগে। এয়া শিৱসাগৰ পুখুৰী। পুনৰ আমি মেলালৈ উভতি আহিলোঁ। আপোনালোকক আৰু বাকীখিনি মেলা দেখুৱাই যাম, কি কি ওলাইছে আপোনালোকে চাই যাওক। ওখানটা কি করছো? ভিতরে বল, রোদের মধ্যে। এইটো কি বস্তু? এইটো এই টুকুৰা কেইটা কেইটকা? লৈ ল একো নহয়। ব্যতিক্রম না হয় সন্ধ্যা 6 বজাৰ লগে লগে আজি সাংস্কৃতিক সন্ধ্যা উদ্বোধন কৰিব আয়োগৰ পৰিচালন সঞ্চালক শ্ৰীযুত ৰাজীৱ শইকীয়া আৰু নিশাতেই গীতৰ মায়াজালেৰে মহাচন্ন কৰিবলৈ আমি
চাওকচোন কিমান মানুহ আহিছে। মোবাইলৰ কেমেৰাৰ পৰা দিবলৈ দিগদাৰ হৈ যায়। এয়া মানুহ আহি আছে, গৈ আছে, গোটেই ৰাস্তা মানুহ ভৰ্তি। এয়া চাওকচোন, মোবাইলত ভালকৈ দেখাব নোৱাৰিছোঁ যে আপোনালোকে অনুমান কৰিব পাৰিছে। মানুহবিলাক আহি আছে, গৈ আছে। এয়া পিছফালৰ মানুহ কেমেৰা চাই মেলি আহে, হেৰি কৰি যায়।